হেল্ল' ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি নতুন পাঠ বহুপদ আৰম্ভ কৰিবলৈ লৈছোঁ, গতিকে দেৰি নকৰি আৰম্ভ কৰি দিওঁ। ইতিমধ্যে আমি নৱম শ্ৰেণীত বহুপদ মানে কি পাই আহিছিলোঁ, যদিও মই পুনৰবাৰ আলোচনা কৰি দিওঁ। বহুপদনো আচলতে কি? বহুপদ হৈছে এনে কিছুমান বীজগণিতৰ ৰাশি য'ত এটা বা তাতোধিক বীজগণিতীয় পদ যোগ বিয়োগ পূৰণ হৰণ আদিৰে সংযোজিত হৈ থাকে। উদাহৰণস্বৰূপে এটা বীজগণিতৰ ৰাশি 3x² প্লাছ 5x প্লাছ 6 এনেকুৱা এটা বীজগণিতৰ ৰাশি ল'লোঁ। এতিয়া এই বীজগণিতৰ ৰাশিটোত আমি কেইটামান পদ দেখিছোঁ, নহয়নে বাৰু? 3x² এটা পদ, 5x এটা পদ, 6 এটা পদ, এই তিনিটা পদ ইয়াক যোগ চিহ্নৰে সংযোজিত হৈ আছে। গতিকে ইয়াক আমি বহুপদ বুলি ক'ব পাৰোঁ। বহুপদ বুলি ক'ব পাৰোঁ। এতিয়া কথাটো হ'ল, এনেকুৱা ধৰণে 3-4টা পদ সংযোজিত হৈ থকা সকলোবোৰ পদে বহুপদ নেকি? বা অকলে থাকিলে অকলে এটা ৰাশি থাকে, সি বহুপদ নহ'ব নেকি? তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন তোমালোকৰ মনত উদয় হ'ব পাৰে। মই এতিয়া যদি কৈ দিওঁ 3x² ই অকলেও এটা বহুপদ, তোমালোকে আচৰিত হ'বনে? নিশ্চয় নোহোৱা, কাৰণ ইতিমধ্যে জানিছা। তথাপি 3x² এটা অকলে থাকিলেও ই এটা বহুপদ, আৰু ইয়াক আমি একপদ বুলি কওঁ, একপদ ৰাশি বুলি কওঁ, নহয় জানো? একপদ ৰাশি, কিন্তু ইও এটা বহুপদেই হয়। সেইদৰে x থকাৰ কাৰণে বহুপদ বুলি ক'লোঁ বুলি যদি মনতে ভাবিছা, তেনেও নহয়। যদি অকল 6 বুলি কওঁ, 6ও এটা বহুপদ হ'ব, কিন্তু ইয়াত xটো তুমি যদিও দেখা নাই, ইয়াত কিন্তু x আছে। ইয়াত xৰ পাৱাৰ 0 হোৱাৰ কাৰণে xটো নোহোৱা হৈ আছে, আচলতে x টু দি পাৱাৰ 0 হৈ আছে। গতিকে ইও এটা বহুপদ বুলি ক'ব পাৰোঁ। ঠিক আছে, ইহঁতি যদি বহুপদ হয়, তেতিয়াহ'লে বহুপদ আমি কেনেকুৱা ৰাশিবোৰক নহয় বুলি ক'ম, সেইটো আমি জনা উচিত, নহয়নে? বহুপদ কেনেকুৱা ৰাশিবোৰ হ'ব নোৱাৰে। ধৰি লোৱা এটা বীজগণিতৰ ৰাশি 3x² প্লাছ 1/x প্লাছ 5। এই বীজগণিতৰ ৰাশিটো তোমালোকে মন কৰা। ইয়াত আমাৰ 3x² এই পদটোৰ xৰ যিটো ঘাত কিমান আছে? 2। 1/x এই পদটোত xৰ ঘাত কিমান ক'ব পাৰিবানে? ইয়াত xৰ ঘাত -1, x টু দি পাৱাৰ -1 হয় আচলতে। গতিকে ইয়াত এটা আমি ঋণাত্মক ঘাত পালোঁ। কেনেকুৱা ধৰণৰ ঘাত পালোঁ? ঋণাত্মক বা নেগেটিভ ঘাত পাইছোঁ xৰ। ঋণাত্মক ঘাতযুক্ত এটা বীজগণিতৰ ৰাশি হয়। গতিকে ই বহুপদ হ'ব পাৰিবনে? ই নোৱাৰে, ই বহুপদ নহয়। ঠিক আছে, এতিয়া আৰু এটা উদাহৰণ চাওঁ। (13√x প্লাছ 5) ইয়াত xৰ ঘাত কিমান? ইয়াত xৰ ঘাত 13√x পদটোত xৰ ঘাত আমি কিমান পাম? xৰ ঘাত এই ক্ষেত্ৰত কিমান হৈছে? 1/2। গতিকে 1/2 এটা ভগ্নাংশ হয়নে নহয়? যিহেতু ভগ্নাংশ হয়, 1/2 এটা ভগ্নাংশ হয়। গতিকে ভগ্নাংশ হোৱাৰ বাবে আমি ইয়াক বহুপদ ৰাশি বুলি ক'ব নোৱাৰিম। গতিকে 13√x প্লাছ 1ও বহুপদ ৰাশি নহয়। কাৰণটো কি? কাৰণটো হৈছে ঘাত ভগ্নাংশ হোৱাৰ বাবে ই বহুপদ ৰাশি নহয়। ঠিক আছে, তেতিয়াহ'লে বহুপদ ৰাশি হোৱাৰ চৰ্ত কি? বীজগণিতৰ ৰাশি হ'ব লাগিব 1 নম্বৰ কথা। দ্বিতীয়তে পদবোৰ যোগ বা বিয়োগ চিহ্নৰে সংযোজিত হৈ থাকিব লাগিব। তৃতীয়তে ঘাত ঋণাত্মক বা ভগ্নাংশ হ'ব নোৱাৰিব, তাৰমানে পূৰ্ণসংখ্যা হ'ব লাগিব, ঘাতবোৰ পূৰ্ণসংখ্যা হ'ব লাগিব। পদৰ সংখ্যা অনুসৰি বহুপদৰ প্ৰকাৰ। এতিয়া মই এটা উদাহৰণ দিছোঁ 5x²। ইয়াক এটা মই বহুপদ বুলি কৈছোঁ। কি বহুপদ হ'বনে নহয়? যিহেতু 5x², ইয়াত পদ এটাই আছে, তাৰপিছত xৰ ঘাত 2, যিটো ধনাত্মক হয়, পূৰ্ণসংখ্যা হয়। গতিকে ই এটা বহুপদ হয়, আৰু এই বহুপদটোৰ প্ৰকাৰ কি হ'ব? ইয়াত পদ কেইটা আছে? এটা আছে, গতিকে ই একপদ ৰাশি। ঠিক আছে, যদি দুটা পদ থাকে, 2x² - 1 পদ দুটা, গতিকে ই হৈ যাব দ্বিপদ ৰাশি। সেইদৰে তিনিটা যদি পদ থাকে, সি ত্ৰিপদ ৰাশি। এইদৰে আমি পদৰ অনুসৰি বহুপদৰ নাম দিব পাৰোঁ। পদৰ সংখ্যা অনুসৰি বহুপদৰ নামকৰণ আমি এইদৰে কৰিব পাৰিম। এতিয়া সেইটো পদৰ সংখ্যা অনুসৰি হ'ল। এতিয়া আমি মাত্ৰা অনুসৰি, আচ্ছা, মাত্ৰাৰ বিষয়টো কোৱাই নাই নহয়। এতিয়া বহুপদ ৰাশি এটাৰ মাত্ৰানো কি হয়, সেইটো আমি জানি লওঁ। বহুপদ ৰাশিৰ মাত্ৰা কি? বহুপদ ৰাশি ডিগ্ৰী অফ এ পলিনমিয়েল। বহুপদ ৰাশিৰ মাত্ৰা বা ডিগ্ৰী অফ এ পলিনমিয়েল মানে আমি কি বুজি পাম? ধৰি লওক হ'ল এটা বহুপদ ৰাশি 5x³ প্লাছ 2x - 3। এতিয়া এই বহুপদ ৰাশিটো আমি পদকেইটা যদি নটিচ কৰোঁ, এই পদটোত xৰ ঘাত কিমান? 0, কাৰণ ইয়াত 3x টু দি পাৱাৰ 0 আছে। ইয়াত xৰ ঘাত 1, আৰু ইয়াত xৰ ঘাত 3। তো সৰ্বোচ্চ ঘাত কি? বহুপদটোৰ সৰ্বোচ্চ ঘাত কি? সৰ্বোচ্চ ঘাত বা হাইষ্ট পাৱাৰ যদি আমি ক'বলৈ যাওঁ, সৰ্বোচ্চ ঘাত 3। গতিকে মাত্ৰা কিমান হ'ব? মাত্ৰা হ'ব 3। ঠিক আছে, এতিয়া 3 মাত্ৰাযুক্ত এই বহুপদ ৰাশিটোক আমি কি বহুপদ বুলি ক'ম? ত্ৰিঘাত বহুপদ।
কি বুলি কওঁ ত্ৰিঘাত বহুপদ আৰু এটা উদাহৰণ লোৱা যাওক 3x + 1 এতিয়া এই বহুপদটো সৰ্বোচ্চ ঘাত কিমান 1 গতিকে ইয়াৰ মাত্ৰা হ'ব 1 এনেকুৱা ধৰণৰ এক মাত্ৰাযুক্ত বহুপদবোৰক আমি কি বুলি কওঁ ৰৈখিক বহুপদ বুলি কওঁ দুই মাত্ৰাযুক্ত বহুপদবোৰক দ্বিঘাত বহুপদ বুলি কওঁ আৰু তিনি মাত্ৰাযুক্ত বহুপদবোৰক ত্ৰিঘাত বহুপদ বুলি কওঁ এইদৰে বহুপদবোৰক আমি ঘাত অনুসৰি বা তেওঁলোকৰ ইহঁতৰ মাত্ৰা অনুসৰিও আমি নামকৰণ কৰিব পাৰোঁ এতিয়া জানো আহা বহুপদৰ মান আমি কিদৰে উলিয়াম ধৰি লোৱা এটা বহুপদ 3x³ + 4x - 3 এতিয়া এই বহুপদটোৰ মান কাৰ ওপৰত নিৰ্ভৰ কৰিব নিশ্চয় চলকৰ মানৰ ওপৰত নিৰ্ভৰ কৰিব যেহেতু আমি চলকটোৰ মান নাজানো গতিকে বহুপদটোৰ মান উলিয়াবলৈ আমি চলকৰ মান এটা বহুৱাব লাগিব নহয় জানো তেতিয়া এই বহুপদটোৰ মান চলকৰ ভিন ভিন মানৰ বাবে ভিন ভিন হ'ব ধৰি লোৱা হ'ল বহুপদটো আমি px বুলি যদি ধৰি লওঁ 3x³ + 4x - 3 = px যদি ধৰোঁ এতিয়া x ৰ মান যদি মই -1 বহুৱাওঁ তেতিয়া আমি ইয়াৰ মানটো কেনেকৈ পাম 3 × -1³ + 4 × -1 - 3 -1³ - 1 -1 × 3 -3 plus into minus গতিকে -4 -3 so what will be the value 3 3 6 4 10 বিয়োগ 10 আমি মানটো পালোঁ গতিকে x ৰ মান বিয়োগ 1 ৰ বাবে বহুপদটোৰ মান বিয়োগ 10 নহয়নে বাৰু এতিয়া x ৰ মান সলনি কৰি গৈ থাকিলে আমি বহুপদৰ মানটো সলনি কৰি গৈ থাকিব ইয়াত যদি মই x ৰ মান 2 বহুৱাওঁ তেতিয়া বহুপদৰ মানটো হৈ যাব 3 পূৰণ 2³ যোগ 4 পূৰণ 2 বিয়োগ 3 এটা 3 × 24 যোগ 4 × 2 = 8 বিয়োগ 3 কিমান হ'ব 24 8 32 বিয়োগ 3 32 3 গ'লে 29 গতিকে x ৰ মান 2 ৰ বাবে বহুপদৰ মান 29 হ'ল এইদৰে বিভিন্ন ধৰণৰ x ৰ যদি আমি ভিন ভিন মান বহুৱাই গৈ থাকোঁ তেতিয়াহ'লে বহুপদৰ মানো আমি ভিন ভিন পাই গৈ থাকিম এতিয়া x ৰ এনে কেতিয়াবা কিছুমান এনে এটা মান আমি পামনে যাৰ বাবে বহুপদটোৰ মান 0 হ'ব পাৰে নিশ্চয় পাম ঠিক আছে গতিকে সেই মানটোৰো এটা তাৎপৰ্য আছে সেই মানটো কি বুলি কয় আমি এতিয়া গম পাম x ৰ যি মানৰ বাবে বহুপদটোৰ মান 0 হয় সেই মানটোক বহুপদটোৰ 0 বুলি কোৱা ধৰো এটা বহুপদ py = y - 1 ঠিক আছে এতিয়া এই বহুপদটোত চলক y আছে y মানটো যদি মই 1 বহুৱাই চাওঁ তেতিয়া ই হৈ যাব y বিয়োগ 1 অৰ্থাৎ 0 গতিকে y ৰ মান 1 ৰ বাবে বহুপদটোৰ মান 0 হ'ব গতিকে এই বহুপদটোৰ 0 হ'ব 1 এতেকে py = 0 1 ঠিক আছে গতিকে বহুপদৰ 0 কথাটো আমি এইদৰে বুজি পালোঁ এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম বহুপদৰ 0ৰ জ্যামিতিক অৰ্থ এটা বহুপদ আমি ধৰি লওঁ ধৰা হ'ল এটা বহুপদ x + 4 এতিয়া ইয়াৰ শূন্যসমূহৰ জ্যামিতিক অৰ্থটো কি হ'ব ইয়াৰ জ্যামিতিকভাৱে ইয়াৰ শূন্যবোৰে কি অৰ্থ প্ৰকাশ কৰিব ধৰি ললোঁ y = x + 4 এতিয়া যদি আমি ইয়াৰ গ্ৰাফত প্লট কৰিবলৈ যাওঁ আমি ইয়াৰ কাৰণে বিন্দু ল'ব লাগিব বিন্দুবোৰ আমি সাধাৰণতে যেনেকৈ লওঁ তেনেদৰে লৈ লওঁ x ৰ মানৰ বাবে আমি y ৰ মান পাম x ৰ মান যদি আমি 1 বহুৱাওঁ y ৰ মান কিমান পাম 1 যোগ 4 5 x ৰ মান যদি বিয়োগ 1 বহুৱাওঁ y ৰ মান কিমান হ'ব বিয়োগ 1 যোগ 4 3 এতিয়া এই পইণ্টকেইটা আমি প্লট কৰিবলৈ যাওঁ এই গ্ৰাফ পেপাৰখনত আমি যদি ইয়াক প্লট কৰিবলৈ যাওঁ প্ৰথম বিন্দুটো আছে 1 আৰু 5 এতিয়া 1 এইটো 5 গৈ গৈ আমি ক'ত পাম এইটো বিন্দুৱে 1 5 বুজাব গতিকে এই বিন্দুটো আমি মাৰ্ক কৰি দিলোঁ এই বিন্দুটো আমি মাৰ্ক কৰিলোঁ 1 5 এতিয়া নেক্সট বিন্দুটো হালধীয়া কৰিম নেক্সট বিন্দুটো বিয়োগ 1 3 এইটো বিয়োগ 1 3 ক'ত আছে এইটো 3 গতিকে এই বিন্দুটো হ'ব এই বিন্দুটো আমি মাৰ্ক কৰি দিওঁ এতিয়া আমাৰ গ্ৰাফডালে কি বুজাব এই বিন্দু দুটাৰ মাজেৰে যোৱা এটা ৰেখাখণ্ডে আমাৰ গ্ৰাফডাল বুজাব গ্ৰাফডাল আঁকিবৰ কাৰণে এটা স্কেল লৈ লওঁ এতিয়া আমি গ্ৰাফডাল যদি আঁকি দিওঁ তেতিয়া আমি এটা সৰলৰেখা পাম চাওঁ সৰলৰেখাডাল আঁকি দিছোঁ গতিকে আমি নিৰ্দিষ্ট এটা সৰলৰেখা পালোঁ এই বিন্দু দুটাৰ মাজেৰে যোৱা সৰলৰেখাডালে এতিয়া x অক্ষক ক'ত কাটিছে এই সৰলৰেখাডালে x অক্ষক এটা নিৰ্দিষ্ট বিন্দুত কাটিছে এই বিন্দুটো হ'ল এই বিন্দুটো কাটিছে আৰু এই বিন্দুটোৰ স্থানাংক কিমান হ'ব বিয়োগ 4, 0 অৰ্থাৎ আমি এতিয়া
y মান আমি x এটা নিৰ্দিষ্ট মানৰ কাৰণে শূন্য পাইছোঁ তো সেই নিৰ্দিষ্ট মানটো কি x নিৰ্দিষ্ট মানটো হ'ল বিয়োগ 4 যদি আমি সমীকৰণটো বহুৱাই দিওঁ তেতিয়া বিয়োগ 4 যোগ 4 আমি শূন্য পাম y মান তেতিয়া শূন্য হ'ব যদি x মানটো বিয়োগ 4 বহুৱাও আৰু গ্ৰাফডালেও আমাক সেইটোৱে দেখুৱাইছে ই এটা ৰৈখিক বহুপদ হোৱাৰ বাবে ই x অক্ষক এটা বিন্দুত কাটিব এতিয়া যদি ই দ্বিঘাত বহুপদ হ'লহেঁতেন quadratic polynomial হ'লহেঁতেন তেতিয়া x অক্ষক কেনেকুৱাকৈ কাটিব তেতিয়া x অক্ষক ই এনেকুৱা ধৰণে কাটে এনেকুৱা ধৰণৰ এটা আমি কাৰ্ভ পাওঁ আৰু এই কাৰ্ভটোৱে x অক্ষক দুটা বিন্দুত কাটে এইটো কাৰ ক্ষেত্ৰত quadratic polynomial বা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত হয় তেতিয়া আমি বহুপদটোৰ শূন্য কেইটা পাওঁ দুটা শূন্য পাওঁ সো ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত কি হ'ব ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰতো আমি তেনেকুৱা ধৰণে x অক্ষক কটা বিন্দু পাম কেনেকৈ কাটিব জানানে এইদৰে তিনিটা বিন্দুত কাটিব x অক্ষক এটা দুটা তিনিটা বিন্দুত কাটিব সো x ৰ পাৱাৰ অনুসৰি বহুপদটোৰ মাত্ৰা অনুসৰি লেখডালে x অক্ষক কাটে বহুপদৰ মাত্ৰা যদি 3 হয় x অক্ষক তিনিটা বিন্দুত কাটিব মাত্ৰা যদি 4 হয় x অক্ষক চাৰিটা বিন্দুত কাটিব এইদৰে বহুপদটোৰ মাত্ৰা অনুসৰি আমি শূন্যৰ সংখ্যা পাওঁ এই আছিল বহুপদৰ শূন্যৰ জ্যামিতিক অৰ্থ ভিডিওটো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছো যদি তোমালোকে ইয়াৰ পৰা কিবা শিকিব পাৰিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ পাই থাকিবলৈ চেনেলটো ভিজিট কৰি থাকিবা লগতে তোমালোকৰ বন্ধুবৰ্গৰ মাজতো ভিডিওবোৰ শ্বেয়াৰ কৰিবা ধন্যবাদ